নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰশ্নবিলাক পাইছো কিন্তু এই ভিডিঅ'টো মই তোমালোকক এটা বিশেষ কথাহে জনাব বিচাৰিছো যে তোমালোকৰ যিবিলাক প্ৰশ্ন আহি আছে সেই উত্তৰখিনি মই আগতেও দিছো পেপাৰ সম্পৰ্কত মই বাৰে বাৰে কৈছো গোটেইখন পেপাৰ পঢ়ি থাকা কাৰণ 4খন পেপাৰ দিব পাৰিলে 5খনো পাৰিবা এই ক্ষেত্ৰত কোনো সিদ্ধান্ত হোৱা নাই আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘৰ নতুন চেয়াৰম্যান ইতিমধ্যে 2 তাৰিখত তেওঁ জয়েন কৰিব তেখেতে কি কৈছে শুনি লোৱা মই প্ৰথমেই আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষ হিচাপে মোক নিযুক্তি দিয়াত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অহা 2 তাৰিখে অধ্যক্ষ হিচাপে যোগদান কৰিম আৰু যোগদান কৰাৰ পাছতেই মোৰ সন্মুখত আটাইতকৈ ডাঙৰ যিটো প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানটোৱেই হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰা। ইতিমধ্যে আমি জানিব পাৰিছোঁ কেন্দ্ৰীয় চৰকাৰে 5 ছেপ্টেম্বৰৰ ভিতৰত সকলো পৰীক্ষা সমাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি পৰিস্থিতি নিয়ন্ত্ৰণত থাকে আৰু অসম চৰকাৰেও জুলাই মাহত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা সদৰি কৰিছে। কাৰ্যভাৰ গ্ৰহণৰ পিছতেই মোৰ প্ৰথম কাম হ'ব যে গোটেই পৰিক্ৰমাটোৰ সম্পৰ্কত অধ্যয়ন কৰি কাউন্সিলৰ সকলো বিষয়ববীয়াৰ লগত আলোচনা কৰি মাননীয় শিক্ষামন্ত্ৰীৰ পৰামৰ্শ অনুসৰি অতি শীঘ্ৰে যদি কোভিড পেণ্ডেমিক সিচুৱেশ্যনটো কণ্ট্ৰললৈ আহি যায় পৰীক্ষা অনুষ্ঠিত কৰাৰ মোৰ প্ৰথম কৰ্তব্য হ'ব আৰু এই পৰীক্ষা ব্যৱস্থাটোক অতি নিয়মীয়াভাৱে আৰু সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে মই প্ৰচেষ্টা কৰিম আৰু মই দীৰ্ঘদিনীয়া অভিজ্ঞতা লৈ শিক্ষা সংঘলৈ আগবাঢ়িব বিচাৰিছোঁ। প্ৰায় 26 বছৰ কাল মোৰ শিক্ষক জীৱনৰ কাল আৰু 11 বছৰ মই অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ মোৰ এই অভিজ্ঞতাখনিয়ে সংঘখনক আগুৱাই নিয়াত সহায় কৰিব আৰু অনাগত দিনত মই পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে চেষ্টা কৰিম। মই প্ৰথমেই সমূহ উচ্চতৰ মাধ্যমিকৰ যিসকল পৰীক্ষাৰ্থী হ'ব তেখেতসকলক শুভকামনা জনাইছোঁ আৰু এটা কথা ঠিক আমি জানো যে উচ্চতৰ মাধ্যমিকৰ এই পৰীক্ষাটোৱে হৈছে জীৱনৰ এক টাৰ্ণিং পইণ্ট আৰু এই পৰীক্ষাটোৰ লগত সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰো ভাগ্য জড়িত হৈ আছে। মোৰ লাখ লাখ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলৰ প্ৰতি এটাই আহ্বান পৰীক্ষা হ'বই বুলি মনত দৃঢ় মন লৈ তেওঁলোকে যাতে নিয়মিতভাৱে অধ্যয়ন কৰে পৰীক্ষা বিষয় কেইটা হ'ব এইটো বিচাৰ্য বিষয় নহ'ব। মই তেওঁলোকক এইটোৱে আহ্বান জনাওঁ যে তেওঁলোকে সমভাৱে সকলোকেইটা বিষয় পঢ়ি আগবাঢ়ি যাওক কাৰণ কি বিষয় বাছনি কৰা হ'ব এই সম্পৰ্কত সিদ্ধান্ত লোৱা হোৱা নাই। গতিকে এটা ভাল ফলাফল আশা কৰি মই ছাত্ৰ ছাত্ৰীসকলক কেৱল মাত্ৰ অধ্যয়নত ৰত হৈ আৰু দৃঢ়মনা হৈ কৰ্মত আগবাঢ়ি যাবৰ বাবে অনুৰোধ কৰিছোঁ।